आसाम हासानि पाथरकान्दी बालि पिपला जिपिर मानिक बन्द तंनाय रिफ्यूजी खाय तंनाय चरा हदानि बरफना थांगै नायके एमएलए कृष्णान्द पाल नैसिदक सानसिबाय पानि सागर पुका हासानि दामचरा आमचे तंनाय कुनि तिफ्रासा हदानि बिसिङा उलपातिलायमानि अथानि लांमान मोथांना बागै खारै फायलायमानि चरा हदा एबा हालाम हदानि बरराव borok tabu pathorkandi ni juda juda thayo refugee ongoi matongna baikha pathorkandi manik bondi thayo tongnai rokno thangoi nai MLA Krishnando Pal thangoi chore hoda tei buri hoda ni bisingo bahaikai urpatirika abonti kok chalaika kok salema yago refugee tongnai buri rokno richimo bakha MLA Krishnando Pal saka hasani mantri rok tei Himanta Biswa Sarma ba kok salainai refugee tongnai rokno chamung biya tanang tung aboni bagai hangko tangphangno naikona bagai kok kocharka chore hoda tei bro hodani borok bahai ke kok bangla ke abonoti takti takti na মন্ত্রী অকরাবাই কক সালাইনে নে ছাকা 1000 लोग तो তারা সামনে আমরা কইছে ভাই তুমি হাত जाओ अभी नहीं तो मामला और भी गर्म होगा हम लोग को बात माने आप लोग यहाँ से हटिए तो हम लोग प्रशासन है हम लोग कंट्रोल करेगा मिशन जाएगा आप लोग घर में जाओ हम लोग आप लोग घर आसे घर জ্বালায়া তারে কাটছে কেন আছে আমি তারে কাটছে নগদ পয়সা আসলো নগদ পয়সা সোনা বনা সব পয়সা দিল তারপরে আমরা তো বড় গেছি কি প্রশাসনের প্রশাসন 26 তারিখে আমার ইয়াত আসাম মিজোরাম আৰু ত্ৰিপুৰাৰ ট্ৰাইজ অঞ্চল আছে দামচৰাৰ অলপ ওপৰত দামচৰা এটা ডাঙৰ মাৰ্কেট তেওঁৰ অলপ ওপৰত ত্ৰিপুৰা ষ্টেটৰ দুটা কমিউনিটিৰ মাজত এটা হ'ল কাস্কাও আৰু এটা হ'ল ফাইকো এই দুটা এৰিয়া দুটা কমিউনিটি চৰাই আৰু ৰিয়াং তেওঁলোক দুটা কমিউনিটিৰ মাজত এটা কাজিয়াৰ পিছত মানে ধীৰে ধীৰে এইটো আউট অফ কণ্ট্ৰল এতিয়া এটা গাঁও মানে ফাইকুৰ যিমান মানে এই গাঁওটোত যিমান মানুহ আছিল তেওঁলোক যোৱা 26 তাৰিখৰ পৰা মানে তেওঁলোক শিফ্ট কৰিলে আমাৰ এই মানিকবন মাগুৰা বহুতকেইটা ঠাইত তেওঁলোক শিফ্ট কৰি আহিল তেওঁলোকে প্ৰাণৰ ভয়ত তেওঁলোক আহিল আমি খবৰ পোৱাৰ লগে লগেই আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ লগত মই কথা পাতিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লগে লগে তেওঁলোকৰ থকাৰ ব্যৱস্থা আৰু তেওঁলোকে যাতে ভালকৈ খাব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মহোদয় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতিছে যে কেনেকৈ মানে এইটো যাতে মানে শান্তিপূৰ্ণ এটা ব্যৱস্থা লোৱা হয় আৰু আজি মই নিজে আহিছোঁ তেওঁলোকে যে আহিছে অহাৰ টাইমত তেওঁলোকৰ কাপোৰৰো মানে লগত নাই কাপোৰ নাই টকা পইচাও লগত নাই এইটো কাৰণে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কাপোৰৰ ব্যৱস্থা কৰি দিছোঁ খাৱাৰ ব্যৱস্থা কৰা হৈছে আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট মিষ্টাৰ পেগু আমাৰ DC মহোদয়ে খাৱাৰ ব্যৱস্থাও কৰা হৈছে আজি আৰু তেওঁলোকৰ যদি ট্ৰিটমেণ্ট হয় ট্ৰিটমেণ্টৰ ব্যৱস্থা ভালকৈ কৰা হৈছে এতিয়া আমাৰ ত্ৰিপুৰাৰ DM ইয়াত আহিছে আৰু এডিশ্যনেল SP ৰেংকৰ অফিচাৰ আহিছে তাতে তেওঁলোকৰ লগত বহি আমাৰ এতিয়া এটা মিটিং হ'ব মিটিঙত কি সিদ্ধান্ত হয় এইটো আপোনালোকে গম পাব যাতে এটা কিমান মানুহ আহিছে প্ৰায় লগভগ 1270 কাৰ লগত কাজিয়া হৈছিল ইয়াতে এইটো দুটা কমিউনিটিৰ মাজত ৰিয়াং কমিউনিটি আৰু চৰাই হালাম কমিউনিটিৰ মাজত কাজিয়া হৈছে জানিব নহয় তেওঁলোক মিজোৰামৰ পৰা আহিছিলে ভূ বুলি এইটোতো তেওঁলোকৰ মানে এইটো ত্ৰিপুৰাই ক'ব পাৰিব ত্ৰিপুৰা ষ্টেটে ক'ব পাৰিব তেওঁলোক ক'ৰ পৰা আহিছে কিন্তু এতিয়া মানে আমাৰ যিমান ইয়াত মানে শৰণাৰ্থী হিচাপে যোন মানুহবিলাক আহিছে মানে নিজৰ প্ৰাণৰ ভয়ত তেওঁলোক ত্ৰিপুৰাৰ পৰা আহিছে মেক্সিমাম ইয়াত চৰাই কমিউনিটিৰ মানুহ ইয়াত আহিব